নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি প্ৰথমবাৰ মোৰ চেনেলটো চাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে যেন। এতিয়া তোমালোকক ত্ৰিকোণমিতিৰ কেইটামান ইম্পৰ্টেন্ট প্ৰুফ কৰি দিম, সেয়ে ভিডিঅটো স্কিপ নকৰি শেষলৈকে চাই থাকিব। এতিয়া এই প্ৰুফ কেইটা কৰাৰ আগতে কেইটামান ফৰ্মুলা জানিব লাগিব। সেই ফৰ্মুলা কেইটা হৈছে আমি এক নম্বৰ ফৰ্মুলা, এটো সূত্ৰ এক নম্বৰ সূত্ৰটো কি হৈছে আমাৰ sin theta equal 1 by cosec theta। দুই নম্বৰ প্ৰুফটো হৈছে সূত্ৰটো cos theta equal 1 by sec theta। নেক্সট তিন নম্বৰটো হৈছে আমাৰ tan theta equal 1 by cot theta। বা tan theta মানে আমি sin theta by cos theta বুলিও লিখিব পাৰো। sin theta by cos theta। আমাৰ আগৰ এক্সাৰসাইজ কেইটাত ইটো ফৰ্মুলা ইউজ হৈছিল। আমাৰ যেটো আমাৰ 8.5 এক্সাৰসাইজ আছে তাত কিন্তু tan theta মানে আমি লিখিব লাগিব sin theta by cos theta। ঠিক আছে। নেক্সট আহিল 4 নম্বৰ ফৰ্মুলা, ইটো হৈছে আমাৰ cot theta হৈছে কি tan theta অপোজিট। গতে tan theta মানে যদি 1 by cot theta হয়, গতে cot theta হলে কি হ'ব 1 by tan theta হৈ যাব। আৰু tan theta বা আমি কি দিব পাৰো cot theta মানে যদি tan theta মানে আমাৰ কি sin theta by cos theta হয়, তাহলে cot theta মানে কি হ'ব আমাৰ cos theta by sin theta হৈ যাব। ঠিক আছে। তার পিছত আমার কি নম্বৰ আহিল 5 নম্বৰ ফৰ্মুলা। 5 নম্বৰটো হৈছে 5 নম্বৰ ফৰ্মুলাটো হৈছে আমাৰ তাৰ পিছত আমি যদি আমি কি লিখো sec theta হলে কি হ'ব 1 by cos theta। কারণ আমি কি লিখছিলো cos theta মানে 1 by sec theta, গতে sec theta মানে কি হ'ব 1 by cos theta। নেক্সট 6 নম্বৰ হ'ব আমাৰ কি নম্বৰ 6 নম্বৰটো হৈছে cosec theta equal 1 by কি হ'ব sin theta। ঠিক আছে। মানে কি সাইনৰ অপোজিট হৈছে 1 by cosec আৰু cosecৰ অপোজিট হৈছে কি 1 by sin। আৰু কি cosৰ উল্টা হৈছে কি আমাৰ sec, অর্থাৎ cos মানে হৈছে 1 by sec, তাহলে sec হলে কি হ'ব 1 by cos। নেক্সট যে tan মানে হৈছে কি 1 by cot, তাহলে cot মানে কি হ'ব 1 by tan। বা আমি tan মানে এনেকৈ লিখিব পাৰো sin theta by cos theta, তাহলে কি হ'ব cot theta মানে কি হ'ব cos theta by sin theta। নেক্সট আমাৰ আহিল 7 নম্বৰ ফৰ্মুলা। 7 নম্বৰটো হৈছে আমাৰ sin square theta plus cos square theta equal কি 1। নেক্সট 8 নম্বৰ ফৰ্মুলা হৈছে 1 plus tan square theta equal sec square theta। নেক্সট 9 নম্বৰ 1 plus cot square theta equal আমাৰ কি হয় আমাৰ cosec square theta। এই ফৰ্মুলা কেইটা যদি মুখস্থ কৰিব পাৰা তেতিয়াহলে আমাৰ 8.5 যেটো এক্সাৰসাইজ আছে সেই এক্সাৰসাইজটো অতি সহজে কৰিব পৰা যাব। ঠিক আছে। সেয়ে ছাত্ৰ ছাত্ৰীসকলে এই গোটেই কেইটা ফৰ্মুলা মুখস্থ কৰি লব। ঠিক আছে। এতিয়া আমি কেইটামান ইম্পৰ্টেন্ট প্ৰুফ যিকেইটা পৰীক্ষাত প্ৰায় আহিয়ে থাকে সেই প্ৰুফ কেইটা কৰি দিম। পাছৰ 1 নম্বৰ প্ৰুফ আমাক প্ৰমাণ কৰিব দিছে। 5 নম্বৰটো কি দিছিল প্ৰমাণ কৰা যে কি প্ৰমাণ কৰিছিল 1 নম্বৰ cosec theta minus cot theta whole square equal 1 minus
cos theta divided by 1 plus cos theta এইটো প্রুফ কৰিব দিছে ঠিক আছে আমি এতিয়া প্রুফ কৰিম প্রমাণ কৰিবলৈ কি হ'ব লেফট হ্যান্ড সাইডটো আমি লৈ লও লেফট হ্যান্ড সাইড অর্থাৎ কি বাও পক্ষটো আমি লৈ লৈছো বাও পক্ষটো আমাৰ কি আছে বাও পক্ষ আমাক কি দিয়া আছে cosec theta minus cot theta whole square সমান cosec মানে আমি কি আছিল cosec মানে আমাৰ আছিল cosec theta মানে 1 by sin theta 1 by sin theta আমাৰ ইয়াত গটে কিটা sin আৰু cosত কনভার্ট কৰিব লাগিব বেলেগ যদি আমাক এলিমেন্ট দিও থাকে আমি সেইটা কত আনি sin আৰু cosত নিব লাগিব এতিয়া আমাক cosec আছিল cosec মানে আমি জানো যে cosec theta মানে কি 1 by sin theta এটা cosec ৰ আমি কি লিখিম 1 by sin theta minus cot theta মানে আমাৰ কি আছিল আমি cot theta মানে আগতে পাইছিলো cot theta মানে আমাৰ আছিল cos theta by sin theta গতি আমি cot theta জাত কি লিখিম cos theta by sin theta উপর ডমকে ব্র্যাকেট দিছো উপর আছে স্কয়ার আছে এটা স্কয়ার দিছো implies equal সা এবাৰ আমি কি কৰিব লাগিব ইটু আৰু ইটুৰ আমি কি লব লাগিব লসাগু লব লাগিব কাৰণ যোগ বা বিয়োগ থাকিলে আমি ভগ্নাংশত এটা কি লও লসাগু লও ইয়াত আছে কি sin ইয়াতো sin গতিকে sin আৰু sin ৰ লসাগু কি হৈছে আমাৰ sin এ হ'ব sin এতিয়া লসাগু ললে আমি কি কৰো এৰে হৰটো দি এৰে হৰটো কি কৰিব লাগে হৰণ কৰিব লাগে অৰ্থাৎ sin দি sin হৰণ কৰিলে একবাৰ যায় এক আৰু এক পূৰণ এৰে যেটো ইটু দি ইটু হৰণ কৰিলে আমি যেটো পাও ইটু ওপৰটো লট কি কৰিব লাগে পূৰণ কৰিব লাগে অৰ্থাৎ sin দি sin হৰণ কৰিলে একবাৰ যায় এক আৰু এক পূৰণ কৰিলে কি হ'ব একই হ'ব মাইনাস sin দি sin হৰণ কৰিলে কি হ'ব যায় একবাৰ যায় এক আৰু cos ইনটু কৰিলে কি হ'ব cos এ হ'ব cos থিটা দুমুখে ব্র্যাকেট ওপৰত কি আছে স্কয়াৰ আছে এটো কি দিব লাগে স্কয়াৰ ঠিক আছে ইকুয়াল এবাৰ আমি কি কৰিম স্কয়াৰ টু ভগাই দিম ইয়াতো স্কয়াৰ টু ইয়াতো আছে স্কয়াৰ টু ইয়াতো আছে গতে ইয়াত ভাগাইলে কি হ'ব 1 minus cos theta whole square আৰু ইয়াত ভগাইলে কি হ'ব আমি এনেকৈ লিখো sin theta এনে ভাগাইলে কি হ'ব sin theta whole square হ'ব sin theta whole square টো আমি কেনেকৈ লিখো ইয়াত sin square theta বুলি লিখো ঠিক আছে এই এটা ভাগাইলে কি হ'ব আমাৰ sin square theta এখিনি আমাৰ হল তাৰ পাছত আমি কৰিম এখিনিৰ পাছত আমি কি কৰিম ইকুয়াল ওপৰত যি আছিল আমি হেকিনে লিখি দিম 1 minus cos theta whole square আৰু তলত আছে কি sin square মানে আমি কি জানো আমাৰ ফৰ্মুলা এটা আছিল যে sin square plus cos square ইকুয়াল কি আছিল 1 আছিল আমি এনে ফৰ্মুলা এটা পাইছিলো sin square ফৰ্মুলাটো আছিল আমাৰ কি sin square theta plus cos square theta ইকুয়াল কি আছিল 1 আছিল ঠিক আছে ইয়াৰ পৰা আমি যদি sin square টো ৰাখো তেনহলে কি হ'ব আমাৰ implies sin square theta সমান সমান কি হ'ব 1 এটা ইফালে প্লাস আছে ইফালে কি হ'ব minus cos square theta হৈ যাব ঠিক আছে আমি sin square জাত কি লিখব পাৰো 1 minus cos square বুলি লিখিব পাৰো ইয়াত আছে sin square theta গটে sin square জাত লিখিম 1 minus cos square theta এখিনি হয় এতিয়া আমি ইয়াত 1 আছে 1 মানে আমি 1 স্কয়ার বুলি ভাবি লব পাৰো কাৰণ 1 স্কয়ার ভাবিলে কি হ'ব 1 স্কয়ার মানে আমাৰ কি 1 এ আমি ইয়াত 1 ৰ জায়গাত আমি 1 স্কয়ার বুলি আছে বুলি ধৰি লৈছো ঠিক আছে তেতিয়া আমাৰ কি হ'ব এটা a স্কয়ার মাইনাস b স্কয়াৰৰ ফৰ্মুলা হৈ যাব a স্কয়ার মাইনাস b স্কয়াৰৰ ফৰ্মুলা জানিব লাগিব আৰু ওপৰত কি আছিল 1 minus cos theta whole square আৰু ইয়াত কি আছে যেহেতু এটা 1 2 আমি 1 স্কয়ার বুলি ভাবিছো 1 স্কয়ার মাইনাস cos স্কয়ার তাৰ মানে কি a স্কয়ার মাইনাস b স্কয়ার তাৰ মানে কি হ'ব a প্লাস a মানে আমাৰ কি 1 a প্লাস b তাৰ মানে b মানে কি আমাৰ cos আৰু a মাইনাস b b মানে আমাৰ কি cos ঠিক আছে সমান সমান তাৰপিছত কি হ'ব আমাৰ 1 মাইনাস ইয়াত 1 minus cos theta
হোল স্কয়ার দিয়া আছে তার মানে কি 1 মাইনাস cos থিটা কিটা আছে দুটা আছে 1 মাইনাস cos থিটা হোল স্কয়ার মানে কি 1 মাইনাস cos থিটা ইনটু 1 মাইনাস cos থিটা কারণ 1 মাইনাস cos থিটা হোল স্কয়ার মানে কি cos 1 মাইনাস cos থিটা কিটা আছে দুটা দিয়া আছে গতিকে 1 মাইনাস কি হ'ব cos থিটা তো আছে কি 1 প্লাস cos থিটা আর এটা হ'ব কি 1 মাইনাস cos থিটা তাৰপিছত আমাৰ কি আছে ইয়াতো 1 মাইনাস cos থিটা আছে ইয়াতো 1 মাইনাস cos থিটা আছে আমাৰ এটা কেনসেল কৰি দিলো থাকিল কি 1 মাইনাস cos থিটা আৰু এটা কি 1 প্লাস cos থিটা এইটোই আমাৰ প্রুফ ফার্স্ট টুল এইটো হৈছে আমাৰ কি রাইট হ্যান্ড সাইড এইটো আমাৰ কি প্ৰথমৰ ম্যাথছ টুৰ প্রুফ ঠিক আছে এতিয়া তোমালোকক মই 2 নম্বৰ ম্যাথছ টু কৰি দিম 2 নম্বৰ প্রুফ 2 নম্বৰ প্রুফটো 2 নম্বৰ প্রুফটো আছে cos a by 1 plus sin a plus 1 plus sin a by cos a equal to sec a বুলি আমাক কি কৰিছে প্রমাণ কৰিব দিছে ঠিক আছে না cos a by 1 plus sin a plus 1 plus sin a by cos a equal to sec a এইটো আমাক প্রুফ কৰিব দিছে এতিয়া আমি প্রমাণ কৰিম প্রমাণ ইয়াতো আমি লেফট হ্যান্ড সাইডটো লিখি লম বাওপক্ষটো লেফট হ্যান্ড সাইড কি আছে লেফট হ্যান্ড সাইড আছে আমাৰ কি cos a by 1 plus sin a plus 1 plus sin a by cos a equal আমি এতিয়া কি কৰিব লাগে আমাৰ এই যিকিটা sin cos দিয়া আছে সেইকিটা আমি প্ৰথম sin আৰু cos ত আমাৰ যেটো ম্যাথছ দিয়া ৰাখে তাত থকা এলিমেন্ট গিলা sin আৰু cos ত নিব লাগে ঠিক আছে আমাৰ এতিয়া sin আৰু cos ত দিয়াই আছে গটে গিটা হে sin আৰু cos ত নিয়া কোনো দৰকাৰ নাই তেতিয়া আমাৰ কি আছে এটা ইটো আৰু ইটো কি ভগ্নাংশ হৈ আছে মাজত প্লাস চিন দিয়া আছে তেনেহলে কি কৰিব লাগে লসাগু লব লাগে 1 plus sin a আৰু cos a লসাগু কি আছে আমি যদি লসাগু নাজানো তেতিয়া কি কৰিব লাগে নাম্বাৰটা পূৰণ কৰিব লাগে এতিয়া আমি যেটো 1 plus sin a আৰু cos a লসাগু নাজানো গতিকে সংখ্যাটা পূৰণ কৰি 1 plus sin a আৰু কি হ'ব এতে into cos a তেতিয়া কি হ'ব এৰে হৰটো দি এৰে হৰটো কি কৰিব লাগে হৰণ কৰিব লাগে হৰণ কৰি কি হ'ব 1 plus sin a আৰু 1 plus sin a কাটা কাটি যাব থাকো কি আমাৰ cos a আৰু এৰে ইটো দি আমাৰ এৰে ইটো কি কৰিব লাগে হৰণ কৰিব লাগে আৰু হৰণ কৰি আমি যেটো বাক ইটো ওপৰটো লখি কৰিব লাগে পূৰণ কৰিব লাগে ঠিক আছে যেহেতু আমাৰ কি 1 plus sin a পালো 1 plus sin a দি 1 plus sin a কেনসেল যাব থাকো আমাৰ কি cos a আৰু cos a ইনটু কৰিলে কি হ'ব আমাৰ cos square a তাৰে পাছত cos square a তাৰে পাছত আমাৰ কি হ'ব প্লাস আৰু ইয়াত cos a দি cos কেনসেল যাব থাকো কি 1 plus sin a আৰু 1 plus sin a ইনটু কৰিলে কি হ'ব 1 plus sin a whole square এখিনি হল তার পাছত ইকুয়াল তলৰ আমাৰ কি আছিল 1 plus sin a into cos a ইয়াত হ'ব কি cos square a plus আৰু এটো কৰিলে কি হ'ব আমাৰ a এটা a plus b whole square তার মানে কি হ'ব আমাৰ a square মানে 1 square plus 2 a মানে কি আমাৰ 1 b মানে হৈছে কি sin a plus b square মানে কি sin a whole square মানে কি sin square a ঠিক আছে ইখিনি আমাৰ হইলে হ'ব তাৰ পাছত ইকুয়াল ইয়াত কি হ'ব cos square a plus 1 square মানে আমাৰ কি 1a plus 2 into 1 মানে কি 2 আৰু sin a
প্লাস sin স্কয়ার a তল হবো 1 প্লাস sin a হোল ইনটু cos a তাৰপিছত আমি জানো যে এটা কি দিয়া আছে আমাক cos স্কয়ার আৰু এটা কি আছে sin স্কয়ার প্লাস cos স্কয়ার মানে আমি কি জানো 1 বুলি জানো sin স্কয়ার প্লাস cos স্কয়ার মানে আমি ফর্মুলাত আগতে পাইছো যে sin স্কয়ার a প্লাস cos স্কয়ার a হচ্ছে সাফিক্স থিটা বা a একে বস্তু এটা অ্যাঙ্গেলটো বুজায় a বা থিটা গতে sin স্কয়ার প্লাস cos স্কয়ার মানে কি আমি জানো 1 প্লাস আৰু এটো কি আছে 1 এই sin স্কয়ার আৰু cos স্কয়ার লগ হৈ 1 আছে ঠিক আছে এই sin স্কয়ার আৰু cos স্কয়ার থিটা প্লাস cos স্কয়ার থিটা বা sin স্কয়ার a প্লাস cos স্কয়ার a মানে কি আমি জানো 1 আৰু এটো কি আছে 1 আছে প্লাস 1 প্লাস আৰু এটো কি আছে 2 sin a থাকিব 2 sin a divided by total কি আছে 1 plus sin a আৰু ইয়াত হ'ব কি cos a equal 1 আৰু 1 plus কৰিলে কি হ'ব আমাৰ 2 plus 2 sin a by 1 plus sin a into তাৰমানে আমাৰ কি হ'ব cos a equal আমি এই দুটাৰ পৰা কি কমন ল'ব পাৰো ইয়াতো আমাৰ কি আছে 2 আছে ইয়াতো কি আছে 2 আছে গতে আমি কি কৰিব পাৰো 2 কমন ললো 2 কমন ললে কি হ'ব ইয়াত আকৌ কমন লোৱা মানে হৰণ কৰিব লাগে অৰ্থাৎ 2 2 হৰণ কৰিলে কি হ'ব 1 হ'ব প্লাস আৰু 2 2 কেনসেল যাব থাকো কি আমাৰ sin a আৰু এটা কি 1 plus sin a আৰু এটা কি cos a গতে 1 plus sin a কেনসেল গল থাকিল কি 2 by cos a মানে কি লিখো আমি 1 into 1 by cos a 1 by cos a মানে কি জানো আমি sec a বুলি জানো sec a এটো আমাৰ কি রাইট হ্যান্ড সাইড থ্যাংক ইউ ওয়াচিং দিস ভিডিও